Hello guys, welcome to our channel. আজি আমি গৈ আছো কইনাকা চাই থাকক ব্লগটো বহিৰা হ'ব। আজি আমি এই ৰাস্তা দি যাম, এটো দেখা পাইছে এটো নিউ ৰাস্তা হয়। এনে হয়তো সাইডে দিও যাব পাৰি কিন্তু আজি আমি নিউ ৰাস্তা দি যাম, চাই থাকক ব্লগটো বহিৰা হ'ব। বলক ভিডিওটো আৰম্ভ কৰো। তো গাইস এখনৰ পৰা আৰু ওলাও ইন্ট্ৰোটো দি ললো এফালে চাক কিমান দ। ৰাখিব। এটো চাক কিমান দ। ইয়াবা পৰিলা ডাইৰেক্ট। এতিয়া আমি যাম এইটো সাইডে যাম। Next level of vlog to চাই থাকক এতিয়া ব্লগ গৈ থাকো গাইস কি মজা ভিউ দেখিব পাইছে এটা আমি গৈ আছো क्यों मेरी रूह चीख जाए क्यों तेरी यादें ये तड़पाए तेरे होके हो ना पाए साहिबा তো গাইস এতিয়া আমি কইনাকা ভিতর এন্টার কৰিলে দেখা যায় পুখুৰী আৰু এনে হয়তো সাইডে গলে এখন গেট পাম হকতে কইনাকাৰ এন্টাৰ হয় এতিয়া আমি ডাইৰেক্ট এই শর্টকাট দি আহিলো এই ৰাস্তা এই কইনাকা ভিতৰেদি যায় এই ৰাস্তা এতিয়া ডাইৰেক্ট কইনাকা ভিতর এন্টার কৰিলে আমি কইনাকাত আছো এটা আগত যাম পাৰ্কৰ সাইডে যাম এতিয়া চাই থাকক ব্লগটো মজা হ'ব আমাৰ এখানে হালত খাৰাপ হৈ গৈছে ৰ'দ এফালে গৰম দিন লাগিছে এফালে এজোপা গছ নাই পানী পিয়া লাগিছে পানীটো লৈ আহিব লাগিছে তেওঁ গৈ থাকো এতিয়া ব্লগ তো গাইস এফালে দেখা পাইছে এয়া কইনাকাৰ ঘৰবিলাক হোটেল এটা এফালে দি আমি নামি দিও ডাইৰেক্ট কইনাকা আমি ভিতৰলৈ যাওঁ এতিয়া চাই থাকক ব্লগটো এফালে পানী পিয়াত মৰি আছে গৈ থাকো ব্লগ बातों में तस्वीरों में ही खुश थे हम असल में थी वो साजिशें तकदीरों में ही ना लिखा फिर क्यों मांगू मैं साहिबा दर्द दिल समझे ना আমি কইনাকা ভিতৰত এন্টাৰ কৰি দিলো জপৰা গৰম উঠিছে কাৰণে আমি বগৰী জোপাৰ ছাঁত অলপ ৰৈ গলো আমি এন্টাৰ কৰিলো ৰাস্তা দেখা পাইছে সবফালে সৰিয়হ খেতি এতিয়া আগলৈ যাওঁ এতিয়া মিছন পানী এতিয়া পানী বিচাৰক ক'ৰবাত গাইস পানী পাই গলো ফাইনেলি পানী খাবলৈ গাইস দেখা পাইছে আমি পানী পাই গলো কিন্তু খাবলৈ ভয় লাগিছে খাওঁ এতিয়া পানী তো গাইস ওখানে আমি পানী খাই ললো এতিয়া যাওঁ আগলৈ তাৰ পাৰ্কৰ চাইডে যাওঁ তাকে বলক গৈ থাকো দেখা পাইছে ধাবা তো গাইস আমি ওলাই দিলো ধাবাৰ চাইডৰ পৰা এতিয়া পাৰ্কৰ চাইডে গৈ আছো চাই থাকক ওলা দেখা পাইছে গৰু ফাৰ্ম আছে তাতে ৰিলছ হ'ল এতিয়া আমি অলপ মৌবাহৰ চাইডে যাওঁ মৌবাহ আছে ফালে গৈ থকা চাবলৈ যাওঁ চাই থকা ব্লগটো क्यों तेरी यादें ये तड़पाए तेरे होके हो ना पाए সেকণতে আমাৰ হেৰি হৈ গ'ল সেইফালে এটা মৌবাহ এটাও নাই ধুনীয়া আহিলে এইফালে কিন্তু প্লেচটো ধুনীয়া সেইকাৰণে মজা ৰিল এটা শ্বুট হ'ব সেইকাৰণে ৰিল এটা শ্বুট কৰি লওঁ মৌবাহ এটাও নাই আমাৰ পপাত হৈ গ'ল এতিয়া চাই থাকক ব্লগটো তো গাইস এইকণৰ পৰা এতিয়া আমি যাওঁ সেইকণে বহিৰা ৰিল কেইটামান শ্বুট কৰিলোঁ মোৰ নহয় নিবিৰৰ মজা ৰিল কেইটামান তাক নেকি বহিলাই পিছফালে এইকণ তেতিয়া হৈ গ'ল আমাৰ ৰিল শ্বুট এতিয়া পাৰ্কলৈ যাওঁ চাই থাকক ব্লগটো এতিয়া আমি গেষ্ট হাউচৰ ওচৰত পাইছোঁ দেখুৱাইছোঁ ৰ'ব কমলা দেখা নাই মেইন গেটৰ ওচৰত পালোহি আমি কইনাকা মেইন গেট সেইখনৰ গেট পালোহে সেইখন মেইন গেট কইনাকাৰ আৰু এইটো নামঘৰ কইনাকাৰ গাইস এইটো দেখা যায় গেষ্ট হাউচ কইনাকাৰ এইফালে নামঘৰৰ গেটখন এখন ৰেষ্টুৰেণ্ট এইফালে পাৰ্ক আছে নাযাওঁ আজি বহুত মানুহ নাযাওঁ আজি পাৰ্কলৈ মানে বহুত মানুহ হৈ আছে তো গাইস আজিৰ ব্লগটো ইমানতে এণ্ড কৰোঁ ব্লগটো চাই ভাল পাইছে যদি ব্লগটো লাইক কৰি দিব চেনেলত নতুন চেনেলটো ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ ফৰ ৱাচিং বাই বাই ये मेरा दिल चीख जाए क्यों गए हो पराए तुम ही से बस